নমস্কাৰ আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু কি হ'ল জানেনে ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কিন্তু ডিলিট হৈ থাকিলে আৰু এয়া আমি আহি পাই গ'লোঁ ৰেলৱে ষ্টেচন। আপোনালোকে হয়তো ভাবিছে যে ৰেলত কিয়, একচুৱেলি ভাইটি থাকে দিল্লীত আৰু সি আহিছিলে দুৰ্গা পূজাৰ আগতে, তো তাৰ আজি যোৱা টাইম আহি গৈছে, সি আজি যাবগৈ। তাক থ'বৰ কাৰণে আমি ঘৰৰ সপৰিয়াল আহি গ'লোঁ আৰু আমি সপৰিয়াল আহিছোঁ আৰু এটা কামত। আপোনালোকে ভিডিঅ'তেই চাই থাকিলে গম পাব যে কি কামত আহিছোঁ। আৰু এয়া ভাইটিৰ ট্ৰেইন ষ্টাৰ্ট দিছে আৰু এইগৰাকী মহিলা গম পায়নে কেনেকুৱা দৌৰিছে ট্ৰেইনখন ষ্টাৰ্ট দিয়া দেখি। কিন্তু ট্ৰেইনখন ষ্টাৰ্ট দিছে এনেকুৱা কাৰণে যাতে মানে পেচেঞ্জাৰবোৰ আহি কিনে ধুনীয়াকৈ নিজৰ নিজৰ ছিটত বহি লয়, সেইকাৰণে অকণমান ষ্টাৰ্ট দি দিছে। আৰু এয়া ভাইটি আমি অকণমান আগুৱাই যাম কাৰণ ভাইটিক লগ পাওঁ নেকি। আৰু এয়া দেখিছেনে পূজা কান্দি কান্দি অৱস্থা নাই, মাও কান্দিছে, দেউতাও কান্দিছে, পূজাও কান্দিছে। হয়তো ভাবিছে যে মই কিয় কন্দা নাই, মই নাই কন্দা এইটো কাৰণে, মই কান্দিলে যে পূজাই আৰু জোৰে কান্দিব, সেইকাৰণে মই তাইক নাই দেখুওৱা আৰু যে ময়ো কান্দিব লাগিব বুলি। আৰু এয়া আমি অকণমান আগুৱাই আহিছোঁ, কিজানি তাক লগে পাওঁ, তো লগ পাম বুলি ভাবিয়ে আহি আছোঁ। এতিয়া আমি আকৌ যিহেতু ঘূৰি যাবগৈ লাগিব আৰু এয়া সি বহুত দূৰত আছে, কিন্তু লগ পোৱা হয়তো নহ'ব কাৰণ ট্ৰেইনখন ষ্টাৰ্ট দি গুচি গৈছে এতিয়া। আৰু এই পুলিচগৰাকী আহি আছে যে, তো মেডামে সুধিছে যে ল'ৰা নে ছোৱালী, হয়তো ছোৱালীৰ কাৰণে কিবা নতুন ভেৰিফিকেশ্যনৰ কাৰণে সুধিছিলে, তো আমাৰ ফালৰ পৰা কৈ দিয়া হৈছে যে ল'ৰা গৈছে ট্ৰেইনত। আৰু এনেকৈ সি গুচি গ'ল। গতিকে শুনো তই ভালে থাকিবি। আৰু তাক আমি বিদায় দি আহি পালোঁ এতিয়া, মানে গাড়ীত উঠিছোঁ, গৈ আছোঁ মেৰাবাৰী, য'ত আছে মোৰ সৰু মামা থাকে। আৰু এয়া দেখিছেনে মই গাড়ীৰ ভিতৰত নাচি আছোঁ কাৰণ মোৰ ফেভৰেট গানটো বজি আছিলে। আৰু সঁচাকৈ দেই গুৱাহাটীখনত যে এনেকুৱা জাম, কি ক'ম আৰু জামৰে জাম মানে। আৰু এয়া জাম তাম আঁতৰাই মেলি আমি এতিয়া পালোঁগৈ এয়া মামাহঁতৰ ৰুম। মামাহঁতৰ ৰুমত অকণমান বহি দিছোঁ আৰু ককাহঁতে মামাহঁতৰ কাৰণে কিবা কিবি অকণমান পাচলি চাচলি দি পঠাইছিলে, সেইবোৰ গাড়ীৰ পৰা নুমাই আছে এপদ এপদকৈ। আৰু এইটো হৈছে সুশান্ত। আৰু এয়া ফাইনেলি পূজাই খাই আছে ভাত, মা আৰু নিতুই খাই আছে, আমিবোৰ সকলোৱে খালোঁ। আৰু আমি গুৱাহাটীলৈ অহাৰ কাৰণ এটাই আছিলে, এই সৰু মামা শুই আছে দেখিছে নহয়, সি আজি 2-3 মাহ ধৰি বেড ৰেষ্টত আছিলে। তাৰ কঁকালত কিবা এটা প্ৰব্লেম হৈছিলে, তো সেইটো কাৰণে তাক একদম টোটেলি বেড ৰেষ্ট দিছিলে। তো তাক খবৰ ল'বৰ কাৰণে আমিবোৰ আহিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকক 2টা কাৰণত আহিছোঁ বুলি, সেয়ে তাৰে এটা। আৰু এয়া গাড়ীত উঠি দেখিছেনে মা আৰু পূজা পূৰা টোপনি, আৰু ইফালে নিতুৰ বোলে ভৰি আঙুলিতে দুখ পালে। বাৰু যিয়েই নহওক আমি এতিয়া গৈ আছোঁ, ঘৰমুৱা হৈছোঁ। আৰু ঘৰলৈকে ডাইৰেক্ট নাযাওঁ, আমি যাম ৰাসলৈকে, যিহেতু মঙলদৈত ৰাস চলি আছে। তো আমি ভাবিছোঁ যে মঙলদৈত অকণমান ৰাস চাম। আৰু এয়া ৰাসৰ ফালত আহি পালোঁ আমি, আহি পাই গাড়ী পাৰ্কিং কৰি এতিয়া গৈ আছোঁ আমি ৰাসৰ ভিতৰলৈকে। আৰু এয়া ৰাসৰ ভিতৰত দেখিছেনে মানুহৰ ভিৰ, সঁচাকৈ দেই ৰাতিৰ ক্ষেত্ৰত ৰাস বোলা বস্তুটোৰ ভিতৰলৈকে কেঁচুৱালৈ আহিব পৰা একেবাৰে নাযায়। হ'লেও তাৰ মাজতে আমি গৈছোঁ, যিহেতু আমি ৰাস্তাৰ গুৱাহাটীৰ পৰা আহোঁতেই সোমাইছোঁ। আৰু ইফালে মায়ে বিচাৰি আছে দেউতাক, মানে মোক সুধি আছে যে দেউতাৰে ক'লৈ, আৰু মায়ে সুধি আছে কাৰণ দেউতা নিহাক লৈ নাপাত্তা হৈ গ'ল, গায়ব। আৰু ইমান ভিৰ, অকণমান মোবাইলটো ভিডিঅ'ত ওপৰৰ ফালে কৰি দেখুৱাইছোঁ আৰু এয়া নিজকো অকণমান তাৰ মাজতে দেখুৱাই দিছোঁ। আৰু ৰং বিৰঙৰ এইবোৰ বস্তু দেখিছেনে, এইবোৰ কিনিম বুলি ভাবিলেও কিনিব নোৱাৰি, এনেকুৱা ভিৰ। তো ভিৰৰ মাজত সোমোৱাটো অসম্ভৱ। আৰু ইফালে লৈ আছে লোকে চেলফি। বাৰু যিয়েই নহওক চেলফি টেলফি তুলিছে আৰু আমিবোৰ চাই থকাহে, আৰু সেইকাৰণে চাই মেলি গৈ আছোঁ। আৰু এয়া দেখিছেনে খাৰুবোৰ, দেখি কিনে লওঁ লাগিছে, কিন্তু ভিৰৰ কাৰণে ল'ব পৰা নাযায় কাৰণ কোনফালে গ'ল একোৱে পাত্তা নাপালোঁ। মা গৈছে আগত, মই আছোঁ পিছত, আৰু এয়া নিতুক মাজে মাজে লগ পাওঁ, আকৌ মাজে মাজে নোহোৱা হৈ যায়। তো সেইকাৰণে আমি একেলগে থকাটো বিচাৰিছোঁ, যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ ন, গুৱাহাটীৰ পৰা আহোঁতে সোমাই আহিছোঁ। আৰু এয়া খেলাবোৰ চাওকচোন, এইবোৰ দেখিলে নিজৰে মাথা ঘূৰাই যায় ভাই, কেনেকৈ জানো কিনো কৰে আৰু দেই। আৰু ইয়াৰ মাজতে নিহা আৰু পূজাকো উঠাই দিলোঁ গাড়ীৰ ওপৰত। আৰু সিহঁতে চাওকচোন, নিহা পূৰা ফূৰ্তি পাইছে, ফূৰ্তি মানে তাই ভয়ো কৰিছে, যিহেতু মূৰ ঘূৰণিৰ নিচিনা হৈ গৈছেগৈ, বায়েকক টিপটিপাই ধৰি লৈছে। আৰু পূজাইও অকণমান আমনি পাইছিলে তাইক ধৰি থকা দেখি, সেইকাৰণে। আৰু নিহা কি হৈছে, বাৰে বাৰে নামি যাবলৈ খোজে, সেইকাৰণে তাইক ফাইনেলি আমি নমাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু তাই নানামে। আৰু গাড়ীখন যে পটককৈ ৰখাওক বুলি ক'লেও ৰখাব নোৱাৰে পাই, জানেনে। কাৰণ চলি থকা বস্তু ন, এইটো পটককৈ ৰখ বুলি ক'লেও ৰখি যাবলৈ নোৱাৰে তাৰমানে। আৰু সেইকাৰণে নিহাক নমাব পৰা নাই। আৰু ফাইনেলি নিহাক নমাই দিলোঁ। আৰু এয়া চাওকচোন, এইটো যে
কি বুলি কয় জানো এইটো বুজি নাপাওঁ কিন্তু হাতুৰিৰ নিচিনা যে সঁচাকৈ দেই উঠাকেইটাও কম নহয় অনাকেইটাও কম নহয় ইমান সাহস ক'ৰ পৰানো আহে জানো আমাৰ নাহে দেই মই মা আৰু দেউতাক কৈ আছোঁ মা আৰু দেউতাই যা মই টিকেট কাটি দিম লাগিলে মায়ে কৈছে মই নাযাওঁ দেই কেনেকৈ উঠে এইবোৰত গতিকে সেইটো উঠাটো আমাৰ কাৰণে নহ'ব আৰু সেইকাৰণে আমি ঘৰলৈ আহি গ'লোঁ আৰু পূজাই এয়া ঘৰত আহি কাৰণে ৰাসৰ মেগীৰ জুতি লৈ আছে ঘৰৰ ডাইনিঙত বহিব আৰু যিয়েই নহওক আজিৰ ভিডিঅ'টো কেনে লাগিলে আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু কি জানেনে আপোনালোকে মৰম দিলেহে মই ভিডিঅ' বনাবলৈ সাহস পাওঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে হয়তো মই আজিৰ পৰা আৰু ভিডিঅ' বনাব নোৱাৰিম কাৰণ ইমান কষ্ট হয় দিনটোত অলপ অলপ কেঁচুৱা লৈ বাচ্ছা লৈ ভিডিঅ' অলপ অলপ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ স্মৃতি সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'বোৰ বনোৱা হয় তাতো যদি আপোনালোকে ছাপোৰ্ট নকৰে তেতিয়াহ'লে মনটো বেয়া লাগে ন সেইকাৰণে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু মই মোৰ ডেইলি ব্লগ মোৰ জীৱনত মোৰ লাইফত যি ঘটি থাকে সেয়াই শ্বেয়াৰ কৰোঁ আজিলৈ আহিছোঁ বাই